নমস্কাৰ হাই গাইজ এয়া দেখিছে এখন বহুত ডেঞ্জাৰ জংঘল আপোনালোকে টিভিত দেখি আছে যে এনেকুৱা জংঘলত যদি অকলে হেৰাই যায় মানুহ মানে হেৰি হৈ যায় কেনেকৈ বাচিব পাৰি আপোনালোকে টিভিৰ বিয়াৰ গিলছৰ পৰা আপোনালোকে চাই আহিছে আজি মই আপোনালোকক দেখাম যে আমাৰ এই লোকেল জংঘল য'ত বিয়াৰ গিলছ কেতিয়াও আহিব নোৱাৰে তাত হেৰি কৰিলে কেনেকৈ মানে হেৰালে কেনেকৈ আপোনালোকে বাচিব পাৰে সেই পদ্ধতি আপোনালোকক দেখাম তেওঁৰ বিয়াৰ গিল এয়া মই আপোনালোকৰ মাজত গেলা গিল এখন হাতত মোৰ অকল চুৰি এখন আছে এইখনেৰে মই এই জংঘলখনৰ পৰা কেনেকৈ বাচিব পাৰিম যদি এই জোকে খাব কেনেকৈ বাচিব পাৰিম বা কেনেকৈ হেৰি কৰিব পাৰিম আপোনালোকক মই দেখাম আহক মোৰ লগত আমি আগবাঢ়ি যাম এয়া চাওক এইখন কিমান ডেঞ্জাৰ জংঘল আছে ইয়াত আপোনালোকে অকল বাঘ ভালুক হাতী এনেকুৱা খালী আপোনালোকৰ ডেঞ্জাৰ প্ৰাণীবোৰ পাব বাকী ইয়াত হাজাৰ হাজাৰ কিলোমিটাৰ কোনো মানুহ নাই আপোনালোকে ইয়াত চাব পাৰে এইখন কিমান খাতৰনাক জংঘল আছে আপোনালোকে ইয়াত দেখিবলৈ পাব মহিলা ঘৰটো আহিছে কেমেৰাটো ভালকৈ কেমেৰাটো ভালকৈ ধৰিব একো নাই গাইজ ক'ৰবাত কিবা বকে আহক আমি আগবাঢ়ি যাওঁ আপোনালোকে আহক মোৰ লগত গাইজ মই আপোনালোকক কৈছোঁ যে এখন কিমান ডেঞ্জাৰ জংঘল হয় ইয়াত বাঘ ভালুক বা এনেকুৱা বহুত জীৱ জন্তু আছে জাষ্ট মোৰ ইয়াৰ পৰা বাচাৰ কাৰণে মাত্ৰ এখন চুৰি আছে তাত বাহিৰে একো নাই আহক মই আপোনালোকক কেনেকৈ এখন চুৰিৰে আজি ইয়াত বাচিব লাগে বা হেৰি কৰিব লাগে মই আপোনালোকক সেইটো দেখাম বলক আমি গোটেইকেইটা আগবাঢ়ি আহক আহক ইয়াৰ চাওক গাইজ আমি একদম জংঘলৰ একদম মাজত আহি উপস্থিত হৈছোঁ এইবিলাক চাওক এইবিলাক লতা কেনেকুৱা ডেঞ্জাৰ লতা এইবিলাক কিমান খাতৰনাক বস্তু হয় আমি আপোনালোকক ক'ব নোৱাৰিম আজি নিজে আহিলে গম পাব এইবিলাক আপোনালোকে দেখিবলৈ গৈছে ইয়াত আপোনাৰ কোনো জন্তু নাই গাইজ চাওক এয়া সিংহৰ মাত গাইজ আপোনালোকে শুনিবলৈ গৈছে এইটো একদম ওচৰতে আছে একদম সিংহৰ মাছ এইটো আপোনাৰ বহুত ডাঙৰ সিংহ হ'ব এইটো নহয় এইটো উমেশৰ গৰুহে চাওক এই চব কথাকে ক'ব লাগে মানুহৰ আগত চব কথাকে ক'ব লাগে তোক মই বহিব আগ দিছোঁ না জোকে ধৰিব বুলি কৈছে এমাই জেগাত জোকে খাব না ডাক্তৰক দেখাব লাগছে থিয়াৰি আহক গাইজ একো নাই এইবিলাক আমি আগবাঢ়ি যাওঁ আহক গাইজ ৰেডি ৰ'ব ছাৰ খাদ্য মই ভোকা ৰ'ব ক'ব দিছে এই সব ধান্দা পিছত কৰি দিয়ে ৰনি কিয় তো কয় ৰেডি গাইজ আপোনালোকে দেখিবলৈ গৈছে কেনেকুৱা খাতৰনাক জংঘল ইয়াত বহুত মানে একদম পূৰা আপোনাৰ ডেঞ্জাৰ আপোনালোকৰ জীৱ জন্তু পাব বাঘ ভালুক সিংহ আপোনালোকে যদি এনেকুৱা জংঘলত হেৰায় আপোনালোকৰ মেইন কথা হ'ল কেনেকৈ বাচিব গতিকে আপোনালোকৰ 100% মনত সাহসটো থাকিব লাগিব যদি সাহসটো নাথাকে আপোনালোকৰ যদি ভয় কৰে তেনেহ'লে আপোনাৰ এই বনৰীয়া জন্তু আপোনাক খাই দিব গতিকে মোৰ লগত আছে এখন এই গাইছ এইবিলাক একো নাই আহক আমি আগবাঢ়ি যাওঁ আগফালে জংঘলতনো কি আছে আমি চাই লওঁ আৰু খোৱা বস্তু যদি কিবা পাওঁ আমি গোটেইকেইটা আমি চাই লওঁ আহক হাই গাইছ আমি আহি মোটামুটি আপোনাৰ প্ৰায় 3টামান বাজিল আপোনাৰ এতিয়ালৈকে ইমান ডাঙৰ জংঘল একো এটা খাবলৈ বিচাৰি পোৱা নাই এনেকৈ যদি আপোনালোকে পথাৰত বা এনেকুৱাকৈ পানী খাবলৈ নাপায় তেনেহ'লে আপোনাৰ ডিহাইড্ৰেশ্যন হোৱাৰ চান্স থাকে এনেকুৱাকৈ বহুত প্ৰব্লেম হৈ যাব আপোনালোকে বচাৰ চান্সটো খুবেই কমি যাব গতিকে আমি পানী বা এনেকুৱা কিবা খোৱা খাদ্য যদি পাওঁ আহকচোন আমি অলপ আগবাঢ়ি যাওঁ বিচাৰি আহক গাইছ কেমেৰা এই চাওক ইয়াত কিবা ডেঞ্জাৰ জীৱ জন্তু কিবা আছে মনে ইয়াত চাওক গাইছ ইয়াত কিবা আছে এনেকুৱা লৰাই আছে জংঘলটো চাওক গাইছ আপোনালোকক দেখাবলৈ কুত্তা হাত বাৰী পিছত হেগব নাই নমস্কাৰ আপোনালোকে আগৰ ভিডিঅ'টো যেনেদৰে মৰম দিছে এইটো ভিডিঅ'ত মৰম দিব বুলি আশা ৰাখিলোঁ ভাল লাগিছে আপোনালোকে যেনেকৈ সঁহাৰি দিছে আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বহুতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়া এবাৰ ভাল লাগিব
আমাক মানে অকণমান আপোনালোকে আগবাঢ়ি যোৱাত সহায় কৰি দিয়ক। আপোনালোকক যিমান পাৰি যেনেকৈ পাৰি আপোনালোকক আমি কমেডি ভিডিঅ'বিলাক দি থাকিবলৈ চেষ্টা কৰিম বা দি আছোঁ। যদি কিবা ভুল হয় বা আপোনালোকৰ এনেকুৱা কিবা বিশেষ হেৰি আছে তেতিয়াহ'লে আমাক কমেণ্ট কৰি জনাব। আমি নিশ্চয় আপোনালোকৰ মতে আপোনাৰ ভিডিঅ'বিলাক কৰিব চেষ্টা কৰিম। আৰু যোনে যোনে চাইছে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিয়ক বা শ্বেয়াৰ কৰি দিয়ক আৰু এটা কমেণ্ট কৰি দিয়ক, যাতে আমি উৎসাহ পাওঁ আৰু আগলৈ যাতে এনেকৈ আগবাঢ়ি যোৱাত সহায় পাওঁ আপোনালোকৰ পৰা। ধন্যবাদ।